আজিৰ ভিডিঅ'টোত আমাৰ মুমু আজি হালধিবাৰী মন্দিৰলৈ যাব কাজিৰঙা পাৰ হৈ পায় আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি গৈ আছোঁ বোকাখাট পাৰ হৈ কাজিৰঙা সোমাইছোঁ মুনুৰ খুব ফূৰ্তি আচলতে এনেকৈ বহু দিনৰ মূৰত তাই ফুৰিবলৈ ওলাই আহিবলৈ পাইছে খুব ভাল লাগে ৰাস্তাটোৱেদি গৈ থাকিলে সৰুটো দেখিছেনে পাহাৰটো কাষৰ পৰা দেখি থাকি আমি এই মন্দিৰ পালোহি আৰু আহি আমি ইয়াত কেইবাটাও বাবা পাইছিলোঁ পইচা দিলে হ'ল মন্দিৰত তাৰপাছত চাকি বন্তি জ্বলাই ল'লোঁ খুব ধুনীয়া পৰিৱেশটো একেবাৰে ৰাস্তাৰ কাষতে হয় এই শিলটো যে দেখিছে একদম ৰাস্তাৰ মাজতে আছে তো আজিলৈকে উঠাব পৰা নাই পোৱালিবোৰলৈ ইমান ধুনীয়া থাকে ন বহুত বান্দৰ আছিলে ঠাইডোখৰ কিন্তু বহুত ধুনীয়া এই বান্দৰক মুনু আৰু দেউতাকে কল দিছিলে মুনু দিবা নি মুনু দিব লৈ লোৱা বাকলি খুলি দিব নালাগে নিজে খুলি ল'ব মানে বাকলি খুলি দিছে তাই ধৰি লোৱা আমাক ল'ব তিনিটাটো নলো ওচৰতে ধৰি বান্দৰ দেখিছিলে অকণমানি অকণমানি পোৱালিবোৰ লৈ বান্দৰবোৰ ইমান ধুনীয়াকৈ খেলাই থাকে এইকেইটা কল খাইছে নেদেখিলে কলটো মুমুক আজি হাতীৰ তলেদি পাৰ কৰাই দিলোঁ সৰু ল'ৰা ছোৱালীক এনেকৈ পাৰ কৰিলে ভাল বুলি কয় আচলতে তাইক সৰুৰে পৰা কৰাম বুলি ভাবি আছিলোঁ কিন্তু সুবিধাহে পোৱা নাছিলোঁ ঠাইডোখৰ ইমান ধুনীয়া আহিবলৈ মন যোৱা নাছিলে কিন্তু বহুত সময় হ'ল এতিয়া যাবৰো সময় হৈছিলে মুনু এইফালে চোৱা মুনু শেষত আমি তাত উঠা কেইখনমান ফটো দিছোঁ
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।